কমলদা উঠা আকৌ কমলদা তুমি উঠিলে নেকি? উঠিলোৱে পাই তো হেল্ল' ফ্ৰেণ্ডছ আশা কৰোঁ সকলোৱে ভালেই। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া বিচনা পাই আজি কিহৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ আপোনালোকক দেখাই আছোঁ। ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইকেইটা আৰু দুটামান এয়া মোৰ পাৰ্টনাৰকেইটা শুই আছে। এই কণভাই, এই গাহৰি, এই দিগন্ত, উঠ। ইয়াৰ দিগন্ত নাই। এই গাহৰি আৰু সেয়া আমাক খুৰীয়ে আগবঢ়াই থৈ আহিছেগৈ। বাই বাই। কি ভিডিঅ' কৰিছে তোৰ চেচিছটো ছিক্স পেকটো উলিয়াই দে। কি এইবোৰ তাৰমানে কণ্ট্ৰল তো হেল্ল' ফ্ৰেণ্ডছ, শুই উঠি চাহ তাহ খাই ল'লোঁ আৰু এতিয়া আমি এটা জেগাত যাবলৈ লৈ আছোঁ। ক'ত যাবা পংকজ এতিয়া? ক'ত যাবা? ব'লা ফটাহিল চাবলৈ যাবলা নাই। কি কৰি আছা তুমি? কি ইমান দেৰি লাগে নেকি? অকণমান টাইম। বন্ধুসকল, মই দুদিনমান আগতে স্নেপডল এপটোত দুটা পাৰফিউম অৰ্ডাৰ দিছিলোঁ। পাৰফিউম দুটা কালি আহিলে। আহিছে ইয়াৰ দাম আছে 199কৈ এটাত, আৰু দুটাতে অৰ্ডাৰ দিলত আহিছে আপোনাৰ 249। কালি আহিলে এইকেইটা। গোন্ধটো ভালেই লাগিছে বাৰু মাৰি। যাবলৈ ওলালোঁ এতিয়া আমি ফটাহিল চাবলৈ, কিন্তু বতৰ বহুত ডেঞ্জাৰ। দেখিছে বহুত ডেঞ্জাৰ হৈছে বতৰ, গতিকে এতিয়া যাব পৰা সময় নহ'ব, তাকে চিন্তা কৰি আছোঁ। ভাই যাব পাব নাই? হ'ব যাবি আৰু ফটাহিল চাবি আৰু ফটাহিল চাবগৈ লয়। এতিয়া আমি পংকজ যাব পৰা হ'বগৈ নাই? এতিয়া যাবা নেকি? ই কেমবৰ্ড এক্সপাৰ্ট হৈছে আৰু এইজন আমাৰ ফিফা এক্সপাৰ্ট। আমি তিনিটা ৰেডি হৈ গ'লো এতিয়া। ৰেডি? পংকজ ক'ত যাবা? ফটাহিল চাব যাম। ডেকাজান যিটো নাগালেণ্ড পাহাৰ আছে, নাগালেণ্ড যাওঁ আকৌ। নাগালেণ্ড পাহাৰত এটা ফটাহিল বুলি আছে। কিনো বস্তু আমি অকণমান চাই আহোঁ বুলি ভাবিছোঁ। ব'লক ভিডিঅ'টো চাই গৈ থাকোঁ। বাই বাই। বাই বাই। আমি গৈ আছোঁ ফটাহিল চাবলৈ। তিনিটা গৈ আছোঁ আমি।
इश्क इश्क है मीठा, इश्क इश्क है मीठा, इश्क इश्क है। इश्क है मीठा रोग सोने, इश्क है मीठा रोग। फिक्र न कोई क्या कहते हैं इस दुनिया के लोग। इश्क है मीठा रोग सोने, इश्क है मीठा रोग। फिक्र न कोई क्या कहते हैं इस दुनिया के लोग।
ভিডিঅ'টো শেষত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকৰ কাৰণে কষ্ট কৰি আহিছোঁ যাতে মোৰ নিজৰ লগতে আপোনালোকেও আহি চাব পাৰে আপোনালোকে এনজয় কৰিব পাৰে ইয়াত ফিল্ডটো মানে ইয়াত বহুত বেছি বেলেগ লাগিছে ফিল্ডটো যিটো পাহাৰৰ একদম মাজত আছে দেখিছে এইবোৰ পাথৰ ডাঙৰ পাথৰ হয় সেই পাথৰবোৰ ভাগি চাগে এইটো ৰাস্তা সেই পাথৰবোৰ ভাগিয়ে চাগে এইটো ৱাটাৰফল বনিছে শিল চাগে ডাঙৰ শিল কিবা ফাটি গ'ল তেনেকুৱা হ'ব ডাঙৰ শিল ফাটি তাৰ মাজে পানী বৈ আহিছে তেনেকুৱাই অনুভৱ এটা হৈ আছে গতিকে পূৰা এক্সাইটেড হৈ আহিছোঁ মানে সেইটো চাবৰ কাৰণে পূৰা গভীৰ একদম পাহাৰৰ মাজত আছোঁ এতিয়া আমি হয়তো পাহাৰখন গৈ থাকিলে শেষ নহয় কিন্তু হ'লেও বহুত মাজত আহিলোঁ পূৰা গভীৰ মানে অৰণ্যৰ মাজত আছোঁ এতিয়া আমি হাত পূৰা খালী হৈ আহিছে কেনেকুৱা লাগিছে কন্ধাই ভাগৰ লাগিছে বহুত দূৰ আহি আছোঁ না বহুত দূৰ উঠি গ'লোঁ এতিয়া হয়তো এইটো অনুমান কৰি আমি ক'ব নোৱাৰিম আৰে বেয়া পিছল ইমান দূৰ আহি এইটো এংগলৰ পৰা ভাল লাগিব